অহাই নাই ইমান দেৰি লগাই সদায় ও ভাই বেয়া নাপাবি ও তই সদায় দেৰি কৰ দেই কিমান দেৰি হ'ল গম পাই মই হাগি আছিলো মই বেয়া নাপাবি তই এনেই কৈছ আকৌ হাগি আছো তই ছোৱালীৰ লগত কথা পাতি আছ আকৌ মই ছোৱালীৰ লগত নাই পতা কথা মই ছোৱালীৰ লগত কথা কেলে পাতিম বাৰু মই এই মোক পাতি থাকিলে দেৰি নহয় নহয় মই মানে হেৰি তই প্ৰমাণ দে সদায় দেৰি কৰ যে হাগি থকা প্ৰমাণ অঁ বৈ বৈ প্ৰমাণ থৈছোঁ মই তই জানো নহয় মই সুধিবি বুলি মই জানো তই মোক দেখুৱাব নালাগেছো তই কচোন কি প্ৰমাণ থৈছ তই মোক কচোন মই যে আজি থাকি পানি পানী ঢালি থৈ অহা নাই কি অঁ পালোঁ দেই মণি বেগ এটা পালোঁ আজিকালি মানুহৰ পইচাই নাথাকে 50 টকা আছে থেই মানে চুৰ 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 মাছৰ লগত মণি বেগটো গুচি আহিল মই দি থৈ আহি মোক নেলাগে অ মই পাৰ্চটো বিচৰা নাই নহয় মাছখন মই মাস্কখন ললো দে সেয়া দেখা নাই পুলিচ আহি আছে 1000 টকা বহিব লাগিব দেই এতিয়া মই কি কৰোঁ মই লেঙা ভালকৈ ধৰি যাওঁ কভাৰটো সলাবই হ'ল নতুন এটা আনিবই লাগিব পাই গুড মৰ্ণিং অমল মৰ্ণিং কেনেকুৱা ভালে বেয়া মাজতে আছোঁ আৰু চাহ তাহ খালা খালোঁ তুমি কিহে খালা মই গুৱাহাটীত থাকোঁ যে মই ব্ৰেকফাষ্টটোহে কৰোঁ আৰু হেৰি ৰাতিপুৱা আজি ব্ৰেকফাষ্টটো কৰিলোঁ ব্ৰেড খালোঁ ডিম খালোঁ এনেকৈ নহয় নোৱাৰি নহয় ব্ৰেকফাষ্টটো দাদা অঁ তই যে চাহপানীৰ লগত গোটেইখিনি ভিংগল খাই পেলালি যে আইও তাৰ লেবেল দেখায়ো চক 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 আপুনি এইখন যে এইখন এনেকৈ আহোঁতে এইখিনিতে তোককৈ ভাগি পৰিব আপুনি নাহিব দেই কঁকাল চকাল ভাগি আপুনি এনেই পইচা যাব আপুনি বাদ দিয়ক কালি খেলিব যাওক 20 টকা এটা এৰি দিয়ক আৰু ঠিক কলি দে নহ'লে মই 20 টকাৰ কাৰণে তোক 20 টকা এৰি দিলোঁ মই 20 টকাৰ কাৰণে 1000 টকা খৰচ কৰিব নোৱাৰোঁ দেই যাওক ভাই পূজা পালেহি চুৰ কৰিবলৈ ক'তো গাড়ী এখন নাই লকডাউনৰ কাৰণে অঁ ভাই কিবা এটা প্লেন খটুৱাবা প্লেন এটা পাইছে অঁ আপোনাৰ ডিগিত বম আছে কি অঁ সঁচাকৈ কৈছোঁ বম আছে হয় নি অঁ চাবিটো লৈ যাওঁ এই চাবি থৈ যাওক চাবি থৈ যাব লাগিব থৈ যাব অ কুকুৰে মোক চোৰৰ হাতত গতালে মোৰ নাম শ্ৰী পংকজ দত্ত নমস্কাৰ মোৰ নাম শ্ৰী অয়ন শইকীয়া নমস্কাৰ মোৰ নাম শ্ৰী কৌশিক ৰঞ্জন বৰা আমি আজি ভিডিঅ'টো কৰি আপোনালোকলৈ আগবঢ়ালোঁ যদি ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰিব ধন্যবাদ